ওয়েলকাম টু মাই এমআর কোচিং সেন্টার মৰম ছাত্ৰ-ছাত্ৰীসকল আজি আকৌ লৈ আহিছোঁ নতুন এটা ভিডিঅ' ক্লাছ 10 মেথমেটিক্সত লেসন নম্বৰ 4 দ্বিঘাত সমীকৰণ এক্সাৰসাইজ 4.3 কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1 টো কৈছে বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণ মূল এতিয়া আমি বুজিব লাগিব বৰ্গ সম্পূৰণ পদ্ধতি মানে কি এতিয়া এই পদ্ধতি মতে বৰ্গ সম্পূৰণ পদ্ধতি মতে দ্বিঘাত সমীকৰণ এটা আমি দুই ধৰণৰ সমাধান কৰিব পাৰোঁ আমি দুই ধৰণৰ সমাধান কৰিব পাৰোঁ আমি এটা নিয়ম ধুনীয়াকৈ শিকাই দিছো আৰু এইটো নিয়ম মতে তোমালোকে যিকোনো দ্বিঘাত সমীকৰণ তোমালোকে কি কৰিব পাৰিবা বৰ্গ সম্পূৰণ পদ্ধতি মতে কৰিব দিলে এই নিয়ম মতে কৰিবা ধুনীয়াকৈ তাৰ শুদ্ধ আনসাৰটো ওলাই যাব এতিয়া চাও বৰ্গ সম্পূৰণ পদ্ধতিত আমি কি কৰিব লাগিব যে আমি যদি দ্বিঘাত সমীকৰণৰ ধ্ৰুৱক এটা থাকে এই ধ্ৰুৱকটো প্ৰথমতে তোমালোকে কি কৰিবা যদি লেফট হ্যান্ড সাইডত থাকে ইয়াক আমি কি কৰিম ৰাইট হ্যান্ড সাইডত লৈ যাম নন সোয়া এতিয়া আমি কি কৰিম প্লাস 3 আছে এটো আমি ইফালে লৈ কি কৰিলো -3 এতিয়া দ্বিতীয় কাম কি প্ৰথম কামটো ধ্ৰুৱকটো ট্ৰান্সফাৰ কৰিছো দ্বিতীয় কামটো হৈছে কি আমাৰ যেটো আমাৰ x স্কয়াৰৰ হৰক থাকিব 2 থাকক 3 থাকক 4 থাকক যিকোনো সংখ্যা থাকক हे সংখ্যাটো আমি কি কৰিম প্ৰতিটো পদকে আমি হৰণ কৰিম যদি 5 থাকে আমি 5 এর প্ৰতিটো হৰণ কৰিম এটো অন্তত আমাৰ কি আছে এটো দ্বিঘাত সমীকৰণ পাব x স্কয়াৰৰ হৰক আছে আমাৰ 2 যাক আমি কি কৰিছো আমি 2 এর প্ৰতিটো পদক আমি কি কৰিছো এতিয়া 2 এর যদি 2 হৰণ কৰা যায় x স্কয়াৰ থাকিব 2 এর যদি 7 এর হৰণ কৰা যায় হৰণ না যায় তাহলে কি থাকিব 7/2 থাকিব x আৰু ইফালে কিন্তু 2 এর হরণ না যায় যার কারণে কি থাকিব 3/2 থাকিব এটা আমি সার্টিফিকেশন 2 এর প্রতিটি পদক হরণ এতিয়া তাৰ পিছত কামটো হৈছে কি মেন সমস্যা লছৰ কাৰণে ইয়াতে সমস্যাটো লাগি যায় ইয়াতে লেখাটো লাগে সমস্যাটো হৈছে এইটো যে আমি ইয়াত এটা কথা মন কৰিব লাগিব যে x স্কয়াৰৰ পিছত যদি মাইনাস থাকে তেতিয়া হলে আমি কি কৰিম a - b হোল স্কয়াৰৰ ফৰ্মুলাটো আমি মনত পেলাম আকৌ যদি x স্কয়াৰৰ পিছত যদি প্লাস থাকে তেতিয়া হলে a + b হোল স্কয়াৰৰ ফৰ্মুলাটো আমি মনত পেলাম চাও ইয়াত কি কৈছে x স্কয়াৰৰ পিছত যেটো মাইনাস দিছে a - b হোল স্কয়াৰ আৰু এই সূত্ৰটো ভাঙি দিলে কেনেকুৱা পাম আমি a স্কয়াৰ minus twice ab plus b স্কয়ার এই সূত্ৰটো আমি কি কৰিম মনত পেলাম এতিয়া এই সূত্ৰটো মতে আমি কি কৰিম ইয়াক আমি বহাবলৈ চেষ্টা কৰিম চাও ইয়াত x স্কয়াৰ আছে মানে a স্কয়াৰ লগত মিলি আছে x স্কয়াৰ মানে a স্কয়াৰ মিলি আছে মাইনাস মাজত মাইনাস আছে মাইনাস এতিয়া সূত্ৰ মতে আমাৰ তাত 2 লাগে ইয়াত আমি কি কৰিম তাত 2 বহাইছো 2 লাগে তাত 2 বহাইছো এতিয়া আমাৰ a এর মানটো ইয়াত x দিয়া আছে x আৰু b এর মানটো আমি এনেকে বহাম যাতে এই b এর মানটো বহুৱাৰ পিছত এই যেটো 2 আমাৰ এক্সট্ৰা আছে এই দুটোৰ লগত কটাকটি কৰাৰ পিছত যাতে আমাৰ আগৰ ৰূপটো ঘূৰাই যাৰ কাৰণে আমি কি কৰিম আছে আমাৰ 7/2 আমি কি কৰিছো 7/4 দিছো কি হলো 2 4 কেবাৰ যাব 2 বাৰ যাব যদি আমাৰ 2 থাকিলে হয় তেতিয়া হলে 2 কেনসেল কৰা হয় বা অঙ্কটো নিমিলে যাবে তো আমি কি কৰিছো b মানটো এনেকে বহাই দিছো যাতে কি হয় কটাকটি কৰাৰ পিছত আমাৰ আগৰ ৰূপটো যাতে যে নহওক আমি ইয়াৰ পৰা কি গম পালো এইখিনি পৰা আমি গম পালো যে b মানটো হৈছে 7/4 আমাৰ কি লাগিব সূত্ৰ মতে b স্কয়াৰ লাগে আমাৰ কি লাগে 7/4 হোল স্কয়াৰ কৰি দিছো কিয়নো আমাৰ b স্কয়াৰ লাগে ইয়াত আমি এইখিনি পৰা গম পাইছো twice a b তৃতীয় মানটো হচ্ছে b b এর মানটো 7/4 যার কারণে 7/4 আমি কি কৰিছো স্কয়ার কৰিছো এতিয়া এটো মান আমি চাও ইয়াত কিন্তু নাই কত নাই এটো মান আমি কি কৰিছো সূত্ৰত বহাবলৈ যাওতে আমি এটো মান এক্সট্ৰা কে বেছি বহাই দিছো সো আমি এটো কি কৰিম এটো আমি সমীকৰণৰ যেটো লেফট হ্যান্ড সাইডত লৈছো ইয়াত আমি রাইট হ্যান্ড সাইডত লম আমি যদি ইচ্ছা কৰো আকৌ কাটি দিব পাৰিম কিন্তু কাটিব নালাগে এটো আমি কি কৰিছো সূত্ৰ মতে বহাইছো এতিয়া a স্কয়াৰ minus twice ab plus b স্কয়াৰ এটো এটা ফৰ্মুলা হ'ল a স্কয়াৰ minus twice ab plus b স্কয়াৰ
এইখিনি মানে আমি কি জানো a স্কয়ার মাইনাস 2ac প্লাস b স্কয়ার মানে জানো আমি a মাইনাস b হোল স্কয়ার এটো পাইছো a মানে হচ্ছে x b মানে হচ্ছে 7/4 উপর স্কয়ার হোল স্কয়ার এটা স্যার ইফালে চাও রাইট হ্যান্ড সাইডত চাও 7 ক স্কয়ার করলে 49 4 ক স্কয়ার করলে 16 আর মাইনাস আছে মাইনাস 3/2 এতিয়া 16 আর 2 এলসিএম মানে 16 আর 2 লসাগু হইছে 16 একবার একর লগত 49 পূরণ কৰিলে 49 থাকিব মাজত মাইনাস আছে মাইনাস 2 এর 16 আটবার 8 এর তুমি 3 পূরণ কৰিলে কিমান পাবা 24 এতিয়া ইফালে আমাৰ স্কয়ার আছে আমি জানো একফালে যদি সমীকৰণ একফালে যদি স্কয়ার থাকে তেতিয়ালে আনফালে কি হ'ব প্লাস মাইনাস হ'ব ইফালে স্কয়ার 2 49 এর পর 24 বলে কিমান থাকে 25 49 minus 24 মানে 25 ইফালে আমাৰ কি আছিল স্কয়ার থকাৰ কাৰণে ইয়াত আমাৰ কি আছে প্লাস মাইনাস আছে আৰু প্লাস মাইনাস ৰুট ওভাৰ 49 এৰ পৰা 24 গুণে 25 তো হ'ব তো 16 এতিয়া আমি জানো 25 ৰ বৰ্গমূল হৈছে 5 আৰু 16 ৰ বৰ্গমূল হৈছে 4 আৰু প্লাস মাইনাস বৰাই আছে এতিয়া लेफ्ट हैंड साइड माइनस 7/4 এটা আছে এই সংখ্যাটো আমি কি করি রাইট হ্যান্ড সাইডত ট্রান্সফার করি এটো যেটো মাইনাস 7/4 আছে ইফালে দেখি হল প্লাস 7/4 আৰু এটো কি আছে আগৰ পৰাই প্লাস মাইনাস 5/4 আছে প্লাস মাইনাস 5/4 এতিয়া আইডা ইয়াত আমাৰ দুটা মান আছে প্লাস মাইনাস থকাৰ কাৰণে মানে মানটো 5/4 মানটো বোপারে প্লাস নাইবা কি বোপারে মাইনাস মানে দুইটাই এতিয়া আইডা x ইকুয়াল টু যদি আমি প্লাস লিখো 4 4 এলসিএম লসাগু হইছে 4 আর 4 লসাগু হইছে 4 7 প্লাস 5 7 প্লাস 5 7 প্লাস 5 12 তোলত থাকিব 4 4 12 কিবা 3 4 12 3 বার এতিয়া এই মানটো আকৌ মাইনাসত যদি ধৰা হয় और x इक्वल टू 7 আগত তো প্লাস আছিল এতিয়া মাইনাস 7 মাইনাস 5 তলত কিমান 4 আর 4 লসাগু 4 হাতৰ পৰা 5 গলে থাকিব 2 তলত থাকে 4 2 2 একবার 4 2 বার মানে আমি কি গম পালো যে এইটো দ্বিঘাত সমীকৰণ আমাৰ মান ওলাব লাগে দুটা আৰু সেই মান দুটা হৈছে আমাৰ 3 আৰু হাফ 3 আৰু হাফ এতিয়া এটো আমি আকৌ চুমুকে সামৰি মাৰি দিছো যিকোনো দ্বিঘাত সমীকৰণ এটা বৰ্গমূল পদ্ধতিগত সমাধান কৰিবলৈ হলে আমি প্ৰথমতে ধ্ৰুৱকটো কি কৰিব লাগিব যদি লেফট হ্যান্ড সাইডত থাকি আমি ৰাইট হ্যান্ড সাইডলৈ লৈ যাম তাৰ পিছত x স্কয়াৰৰ লগত যদি কিবা হক থাকে সেই হকৰ আমি কি কৰিম প্ৰতিটো পদকে আমি হৰণ কৰি দিম তাৰ পিছত যদি x স্কয়াৰৰ পিছত যদি কি থাকে যদি মাইনাস থাকে তেনেহলে a - b হোল স্কয়াৰ আর যদি প্লাস থাকে a + b হোল স্কয়ার ফর্মুলা মতে সূত্র মতে বহাই দিয়াৰ পিছত আমি এক কি কৰিম হৰণ ৰূপত লৈ যাম আৰু লাষ্টত আমি কি কৰিম এই দুটা মান x ৰ দুটা মান ওলাব এই যি দুটা মান ওলাব এই মান দুটাই হ'ব আমাৰ দ্বিঘাত সমীকৰণৰ